গাহৰি মাংস আপোনাৰ প্ৰিয় নেকি? যদি আপোনাৰ গাহৰি মাংস প্ৰিয় তেন্তে এই খবৰ আপোনাৰ বাবে। বৰ্তমান চৰকাৰে এতিয়া নিষিদ্ধ কৰিছে অসমত গাহৰি মাংস বিক্ৰী। এতিয়াৰ পৰা নাপাব আপোনাৰ এই প্ৰিয় খাদ্যবিধ। চৰকাৰে নিষিদ্ধ কৰিছে গাহৰি বিক্ৰীত। কিন্তু ক'ত কৰিছে নিষিদ্ধ আৰু কিয় কৰিছে? গাহৰি মাংস হয়তো বহুতৰ প্ৰিয়, কিন্তু এই প্ৰিয় মাংসবিধ এতিয়া বন্ধ কৰিছে চৰকাৰে। ৰাজ্যত এতিয়া বৃদ্ধি পাইছে আফ্ৰিকান সোৱাইন ফিভাৰ। এই সংক্ৰমণৰ পৰা হাত সাৰিবলৈ ৰক্ষা পৰিবলৈ অসমত এতিয়া গাহৰি বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অসমৰ বৰপেটা জিলাৰ প্ৰশাসনে গাহৰি বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে। সৰুক্ষেত্ৰী উন্নয়ন ব্লকৰ অন্তৰ্গত গহিয়া গাঁৱত আফ্ৰিকান সোৱাইন ফিভাৰৰ নিশ্চিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বন্ধ কৰিছে গাহৰি বিক্ৰীত। বৰপেটা জিলাৰ দদদিক দিগন্ত বৈশ্যই অসম মহামাৰী ৰোগৰ আইন 2023-ৰ 16 নং ধাৰাত জৰুৰী নিষেধাজ্ঞা জাৰি কৰি বন্ধ কৰিছে বৰপেটাত গাহৰি বিক্ৰীত নিষেধাজ্ঞা। জিলাখনত অধিক সংখ্যক সংক্ৰমণ ৰোধ কৰিবলৈ বৰপেটা জিলাৰ সকলো বজাৰ আৰু ৰাজহুৱা স্থানতে গাহৰি পোৱালি, গাহৰি মাংস আৰু আনুষংগিক সামগ্ৰী বিক্ৰীত নিষেধাজ্ঞা জাৰি। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে চলাচল কৰাৰ বাহিৰে জিলাখনৰ ভিতৰত আৰু বাহিৰত গাহৰি পৰিবহণ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে। জনসাধাৰণক গাহৰিৰ মৃতদেহ মুকলি পথাৰ, জলভাগ বা অন্যান্য উন্মুক্ত ঠাইত পেলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। পশু চিকিৎসা বা জিলা বিষয়াৰ পৰা গাহৰিৰ মৃত্যু ASFৰ লক্ষণৰ সৈতে জড়িত তথ্য লুকুৱাই সেয়া শাস্তিযোগ্য অপৰাধ বুলিও গণ্য কৰা হ'ব। ইয়াৰ উপৰিও আক্ৰান্ত অঞ্চলৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে 4জন বা তাতকৈ অধিক লোকৰ সমাৱেশতো বাধা আৰোপ কৰা হৈছে। পশুৰ স্বাস্থ্য ৰক্ষা আৰু বৃহত্তৰ সংকট ৰোধৰ বাবে জনসাধাৰণৰ পূৰ্ণ সমৰ্থন আহ্বান কৰিছে বৰপেটা জিলা প্ৰশাসনে। যদি এই আইন উলংঘা অৰ্থাৎ এই আদেশ যদি উলংঘা কৰে তেন্তে APCCৰ 180 নং ধাৰা দণ্ডনীয় হ'ব বুলিও নিষেধাজ্ঞা জাৰি কৰিছে। ASSAM Report 24/7। চকু ৰোগীৰ বাবে সুখবৰ। চুবুৰীয়া দেশ নেপালৰ বৃত্তামুৰ সৈনিকপুৰত অত্যাধুনিক চিকিৎসালয় শুভাৰম্ভ। মেচি IN এষ্টেটিক প্ৰাইভেট লিমিটেড নামৰ চকু চিকিৎসালয়ৰ শুভাৰম্ভ। চৰকাৰী বেচিক হস্পিটেলৰ সন্মুখত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত এখন ব্যক্তিগত চকু চিকিৎসালয়, য'ত আৰ্থিকভাৱে দুৰ্বল লোকৰ অতি কম খৰচতে চকুৰ পৰীক্ষা ও চশমা প্ৰদান কৰা হয়। লগতে ENT, ছালৰ ৰোগ, দাঁতৰ ৰোগৰো চিকিৎসা উপলব্ধ। নেপালৰ জ্যেষ্ঠ তথা বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত পৰীক্ষা কৰা হয় চকুৰ। থকা খোৱাৰো সুব্যৱস্থা আছে চিকিৎসালয়খনত। অতি কম খৰচতে চকুৰ অপাৰেশ্যন, পৰীক্ষা আদিৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ 977981491403 অথবা 9779804958450450।